গুড মৰ্ণিং। আজি মাজতে ছেকেণ্ড ডে আৰু এতিয়া ৰাতিপুৱাই ওলালোঁ আৰু ফুৰিবলৈ। ক'ত যাওঁ দেখাই আছোঁ। ভালকৈ টোপনি কমপ্লিট নাই হোৱা, কিন্তু ফুৰিবলৈ যাম মুঠতে। আহিছোঁ এইফালেদি গৈ খালি পাহৰিলোঁ কোনফালে গৈছোঁ। সত্ৰলৈ যাওঁতে এইফালে গৈছোঁ নেকি? এইখন স্কুলখন দেখিছে, বিৰাট মানে কি ভাল লাগিছে মানে, আৰু চবৰ লগত কথা পাতি খুব ভাল লাগিছে, বাইদেউ ছাৰ সকলোকে। তুমি নাচবা জানানে? জানা গান গাব জানা? কি কৰিব নাচবা? কি কৰিব নাচবা? অঁ গান গাব নাচবা? তুমি জানানে? আকৌ ওলালোঁ এইবাৰ সাজি-কাচি, আকৌ ফুৰিবলৈ যাওঁ বেলেগ এফালে। ফুৰাহে দিন আৰু মাজুলীত আহি। এতিয়া আহি আমি পালোহি গড়মূৰ সৰু সত্ৰ। এতিয়া আলহী ঘৰলৈ আহিছোঁ যেতিয়া চাহৰ জুতি। এতিয়া এবিধ ফল দেখুৱাম, মানে নাখায় বুলি কৈছে, এইবিধ চাওকচোন। আৰু এয়া হ'ল মই যে অথনি কৈছিলোঁ সৰু সত্ৰ, এয়াই সৰু সত্ৰ। আৰু সকলোৱে চিনিয়ে পায় ডেকাচাং, এখন ৰিজৰ্ট খুব ধুনীয়া। গড়মূৰতে আছোঁ যেতিয়া ভাবিলোঁ চায়ে যাওঁ। আহিছোঁ মই আগতে, বাট ইমান ধুনীয়া এটা পৰিৱেশ, তো ভাবিলোঁ নোচোৱাকেনো কেনেকৈ যাওঁ, সেইটো কাৰণে চায়ে গ'লোঁ। চাওক না কি ধুনীয়া। আৰু তাতকৈ এটা মজা কথা মানে, এই ব্ৰহ্মপুত্ৰখন আছে, এটা ছাইডে মাজুলী, এটা ছাইডে লখিমপুৰ। তাৰপিছত আমি চবেই গাড়ীৰ পৰা নামি পৰিৱেশটো অকণমান উপভোগ কৰোঁ বুলি এয়া। আৰু মই স্পেচিয়েলি ক'বই লাগিব, মোক খুব সহায় কৰিছে মোৰ ফ্ৰেণ্ড বুলি ক'লেও ভুল হ'ব, একেবাৰে বাইক ভনীয়েকৰ নিচিনা ভুল। এইটো কাকবা ন? এইটোৰ পৰা লখিমপুৰ, সেইটোৰ পৰা হেৰি ন মাজুলী। কোনে কবিতা আবৃত্তি কৰিম বুলি কৈছিলে? জিলিকা পাখিৰে গাব, পাখিৰে
গান হে মান ধুনীয়া কুলু 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 ওচৰৰ পৰা নাম আজিহে চুই পাইছোঁ গুগু আৰু কুকুৱে মোক হেৰি সত্ৰীয়া নৃত্য শিকাইছে দেই নাচিবলৈ শিকাইছে মোক তাৰপিছত আকৌ এবাৰ আহি পেলাই মাহীহঁতৰ সৈতে ৰুটি মাংস সন্ধিয়াই হ'ল এতিয়া দৰিয়া ব্ৰিজ পাওঁতে আকৌ এইবাৰ চাহ অমলেট ৰুটি এতিয়া মামাহঁতৰ ঘৰলৈ ভাত খোৱাৰ নিমন্ত্ৰণ দেখিছে গম পাইছে এতিয়া হাঁহৰ মাংসৰে ভাত খাই আজি ব্লগটো শেষ কৰিছোঁ থেংক ইউ ফৰ ৱাচিং